হাই বন্ধুসকল মই আজি আঞ্জা বনাবলৈ ওলাইছোঁ। ফুলকবি বিলাহী আৰু মাছ মই আঞ্জা বনাম। মই গাঁৱলীয়া ল'ৰাৰ কাৰণে গাঁৱলীয়া লোকেল খানা বনাইছোঁ। মই বেছি মছলা জাতীয় খাব ভাল নালাগে, বেছি তেল ঢালি ভাল নালাগে। এই যে হ'বহি আৰু ভাজি লৈছোঁ, পিঁয়াজ আৰু জলকীয়া ভাজি লৈছোঁ। তাৰপিছত এই যে এনেকুৱাকৈ ভাজিব লাগে। লোকেল মানুহৰ কাৰণে লোকেলটো বনাই খাওঁ চিম্পলি। এই যে চাওক হেল্ল'। তাৰপিছতে মই বিলাহীটো কুটি লৈছোঁ আৰু ফুলকবিটো কাটি লৈছোঁ। তাৰপিছত এই যে মাছটো ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত বনাম। এই যে মাছটো ফ্ৰাই কৰি লৈছোঁ তাৰপিছত এই যে জলকীয়া পিঁয়াজবিলাক ভাজি লৈছোঁ। এইটো সিজাৰ পিছত ঢালি দিম। এই যে চোৱা, বেছি সময় নালাগে। এই যে ঢালি দিলোঁ, বনাইছোঁ। এই যে চোৱা, বেছি সময় নালাগে হ'বলৈ। এই যে চোৱা বাহিৰে মই এই যে আদা হাই বন্ধুসকল, মই বেলেগ আঞ্জা বনাবলৈ ওলাইছোঁ। মানে আজি লোকেল, আমাৰ ভাষাত কোৱা হয় লোকেল মাটিকালাই আৰু ব্ৰইলাৰ মাংস বুলি কোৱা হয়। এই যেনেকৈ লৈছোঁ, বঢ়িয়াকৈ ধুই 5বাৰমান ধুই লৈছোঁ। তাৰপিছত জলকীয়া, পিঁয়াজ, এই যে আদা নহৰুবিলাক বুটি লৈছোঁ। ধুনীয়াকৈ বনোৱা নাই, এখন বনাম। বঢ়িয়াকৈ ৰেডি কৰি লৈছোঁ। এই যে বন্ধু-বান্ধৱীসকল চাই লওঁ ভালকৈ। যদি লোকেল আঞ্জা খাবলৈ বিচাৰে বা খাবলৈ মন যায়, এনেকৈ বনাই খাব, মজা লাগে। আৰু আমাৰ নিচিনা লোকেল সোৱাদৰ নিচিনা ক'ত পাবি, বহুত মজাই বেলেগ হয়। খাই চাবি আপোনালোকে কেতিয়াবা বনালে। এই যে মই বনামহে, বৰ্তমান বনোৱা নাই, বনাম আৰু মোৰ টাইমটো শ্বৰ্ট হৈ গ'ল। হাই বন্ধুসকল, মই আৰু বেলেগ আঞ্জা বনাবলৈ লৈছোঁ। আজি গাজ আলু আৰু গাহৰি মাংস, মানে বেলেগ আঞ্জা, বেলেগ ভাত। এই যে গাজ আলু আৰু গাহৰি মাংস লোকেলকৈ বনাইছোঁ। মানে বাজাৰৰ চব্জিবিলাক বেছি খালে নহয়, সেইকাৰণে মই লোকেল গাজ আলু আৰু আজি গাহৰি মাংস বনাইছোঁ। খাম যদি আপোনালোকে এই বস্তুটো এনেকৈ বনাই খাব, এই যে বেছি মছলা জাতীয় নাখালে